নমস্কাৰ বন্ধুসকল। বৰ্তমান এই পৃথিৱীৰ প্ৰায় 820 কোটি মানুহৰ ভিতৰত প্ৰায় 285 কোটি মানুহে ইউটিউব ব্যৱহাৰ কৰে। তাৰে 11 কোটি মানুহে ইউটিউবত ভিডিঅ' ক্ৰিয়েট কৰাৰ উদ্দেশ্যে ইউটিউব চেনেল খুলি থৈছে। সেই 11 কোটিৰ মাত্ৰ 7 কোটি মানুহেহে বৰ্তমান ৰেগুলাৰ বেচিছত ইউটিউবত ভিডিঅ' আপলোড কৰি আছে। 2025 চনৰ গণনা অনুসৰি ChatGPTৰ সহায়ত মই এই তথ্য আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আজি 1 জানুৱাৰী 2026। এয়া হৈছে মোৰ প্ৰথমটো ভিডিঅ'। আজিৰ পৰা মই প্ৰতিদিনে এটাকৈ ভিডিঅ' ইউটিউবত দিবলৈ চেষ্টা কৰিম। তাত হয়তো আপোনালোকে মোৰ দৈনন্দিন জীৱনৰ কিছু মুহূৰ্ত দেখিবলৈ পাব পাৰে, নতুবা সমাজৰ অজ্ঞাতে কিছুমান মানুহৰ দ্বাৰা সংঘটিত হৈ থকা বেআইনী কাম কাজবোৰ কেনেদৰে ভাল কামলৈ ৰূপান্তৰিত কৰিব পাৰি সেই সন্দৰ্ভত কিছু জ্ঞান আপোনালোকে লাভ কৰিব পাৰিব আৰু শৈক্ষিক বিষয়ক কিছু তথ্য লাভ কৰিব। লগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে মই ইউটিউবলৈ কিয় আহিছোঁ। প্ৰথম কথা হ'ল, পাব্লিকৰ সন্মুখত কথা ক'বলৈ যে ভয় লাগে, সেই ভয়টো নোহোৱা কৰিবৰ বাবে মই কেৱল ইউটিউবলৈ বুলিয়ে নহয়, যিকোনো সামাজিক প্লেটফৰ্মলৈ যাবলৈ বা আহিবলৈ সাজু হৈছোঁ।